নমস্কাৰ নেপথ্য উন্নয়ন যাত্ৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ জ্ঞাত নেপথ্য উন্নয়ন যাত্ৰাই এক যাত্ৰা আৰম্ভ কৰিছে, যিটো যাত্ৰাত নেপথ্য থকা প্ৰতিভাগ নেপথ্য থকা ব্যক্তিসকলক আপোনালোকৰ আগত চিনাকি কৰি দিব। আৰু এই উদ্দেশ্যে আমি বৰ্তমান উপস্থিত আছোঁ চিমেণ্ট চাপৰি দাধৰা গাঁৱৰ দিব্যজ্যোতি যুৱ সংঘৰ খেলপথাৰত। আৰু আমি আজি এটা ব্যতিক্ৰম চিন্তাৰে ব্যতিক্ৰম কথাৰে আমি আগবাঢ়িব বিচাৰিছোঁ এই ভিডিঅ'টি। যিহেতু নেপথ্য থকা ব্যক্তিসকল সদায় নেপথ্যতে থাকি যায়, সেইহেতুকে দিব্যজ্যোতি যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা তেখেতসকলৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাতিৰ ভাগত যি নাট মঞ্চস্থ কৰা হৈছিল, সেই নাট মঞ্চস্থৰ যি নাট আপোনালোকে বিভিন্ন সামাজিক মাধ্যমত আপোনালোকে যেনেধৰণে মৰম দিছে, তাৰ প্ৰতি আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আমি সুখী অনুভৱ কৰিছোঁ আপোনালোকৰ সেই যি পৰামৰ্শ আপোনালোকে আগবঢ়াইছে, যি মৰম দিছে, আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আমি এই বৰ্তমান আমি উপস্থিত আছোঁ দাধৰা মাদুৰী দিব্যজ্যোতি যুৱ সংঘৰ খেলপথাৰত। আৰু ইয়াত উপস্থিত আছে সেই নাটখনৰ নেপথ্যত থকা ব্যক্তিসকল, লগতে অভিনেতা আৰু কলা কৌশলীসকল। আমি পোনপ্ৰথমেই যিহেতু জ্যেষ্ঠৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ, আমাৰ লগত উপস্থিত আছে আমাৰ সৌভাগ্য আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু ডক্টৰ গোপাল তামুলী ছাৰ। গোপাল তামুলী ছাৰৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ নাটৰ যি অভিজ্ঞতা। বিভিন্ন ধৰণৰ নাটকত আমি বিভিন্ন প্ৰান্তত নাটক আমি মঞ্চস্থ কৰিবলৈ গ'লে আমি শিক্ষাগুৰু হিচাপেই হওক বা তেখেতৰ আগ্ৰহ দেখি আমি তেখেতক আমি নাটকৰ বাবে আমি এটি চৰিত্ৰ ৰূপায়ণ কৰিবলৈ আমি আমন্ত্ৰণ জনাওঁ আৰু তেওঁৰ পৰা আমি সহযোগিতা পাওঁ। আমি পোনপটীয়াকৈ যাম আমাৰ গোপাল তামুলী ছাৰৰ ওচৰত। তেখেতৰ এই দাধৰা মাদুৰী দিব্যজ্যোতি যুৱ সংঘৰ উদ্যোগত যি নাট মঞ্চস্থ কৰা হৈছিল, সেই নাটত তেওঁ অভিনয় কৰিছিল, তেওঁৰ অভিজ্ঞতা আমি তেওঁ কেনে অনুভৱ কৰিছে আমি জানিবলৈ যাম। এয়া আমাৰ মাজত ডক্টৰ গোপাল তামুলী ছাৰ। ছাৰ, এই মৰা মানুহৰ ফাঁচি নাটখনি কৰি আপোনাৰ কেনে অনুভৱ? সুস্থ বিবেকেৰে এটা পৰিয়ালক বচাবলৈ গৈ এজন মানুহৰ কাটৰ অনুৰোধত এটা মৰা মানুহক হানি খুচি ফাঁচি দিছোঁ। দিব্যজ্যোতি যুৱ সংঘৰ দ্বাৰা আয়োজিত এই মঞ্চস্থ হোৱা মৰা মানুহৰ ফাঁচি নাটকখনিত মোৰ দ্বাৰা অভিনীত চৰিত্ৰৰ যোগেদি প্ৰক্ষেপিত এটি মোৰ ভাল লগা সংলাপ। প্ৰথমতেই এই নাটকখনি আয়োজন কৰা দিব্যজ্যোতি যুৱ সংঘক নথৈ প্ৰশংসা ধন্যবাদ কৃতজ্ঞতা সকলো জনাইছোঁ। কাৰণ এখন নাটক মঞ্চস্থ কৰাটো খুব সহজ কথা নহয়। এই সহজ কথাত নোহোৱাটোকে খুব সহজ কৰি তুলিলে দিব্যজ্যোতি যুৱ সংঘৰ দ্বাৰা, এই গাঁৱৰ ব্যক্তিসকলৰ দ্বাৰা। নাটক এখন সম্পূৰ্ণ কৰিবলৈ যাওঁতে, ভাল কৰিবলৈ যাওঁতে সকলোৰে সহযোগিতা লাগিব, বুজাবুজি লাগিব আৰু বলিষ্ঠ নেতৃত্বও লাগিব। এতিয়া দিব্যজ্যোতি যুৱ সংঘৰ যিসকলে নেতৃত্ব লৈছে তেওঁলোক সফল হৈছে এই ক্ষেত্ৰত। গাঁৱৰ ডেকাৰ পৰা বুঢ়ালৈকে, ল'ৰাৰ পৰা ডেকালৈকে সকলোৱে ইয়াত সহযোগিতা আগবঢ়াইছে, যাৰ কাৰণে নাটকখনে প্ৰশংসা কৰিবলৈ সক্ষম হৈছে। ইয়াত অভিনয় কৰা প্ৰতিজন অভিনেতাই কাৰ প্ৰতি যি তীব্ৰ আগ্ৰহ মই যি দেখিলোঁ, তাৰ কাৰণে আচলতে নাটকখন খুব ভাল হৈছে। শিকোৱাৰ যিটো কৌশল বা মানসিকতা আৰু একেৰাহে লাগি থকাৰ যিটো মানসিকতা, তাৰ কাৰণে পৰিচালকৰ ভূমিকা নিখুঁতভাৱে পালন কৰাৰ কাৰণে সিংহভাগৰ কৃতিত্ব পৰিচালক মৃদুল হাজৰিকাই দাবী কৰিব পাৰে। ইয়াৰ উপৰিও মোৰ মনলৈ অহা ভাৱ এটা ক'বলৈ বিচাৰিছোঁ যে নাটকখন যেতিয়া সম্পূৰ্ণ হ'ল, তাৰ এদিনৰ পাছত এখন সভাত মই থাকোঁতে ক'লে হয়তো শুৱনি নহ'ব পাৰে, তথাপিও কওঁ যে তেখেত অসমীয়া সম্প্ৰদায়ৰ নহয়, অসমীয়া ভাষাত কথাও নাপাতে, কিন্তু তেখেতে মোক অলপ চুচুল চামাক কৈ কৈছিলে, কালি আমি কথা এটা কওঁ বেয়া নাপাব। মইতো আচৰিত হৈছোঁ, কি কথা? তেতিয়া কৈছে যে কালি মই চালোগৈ, তেতিয়া মোৰ মনলৈ আহিল। তো ময়ো ভাবিছোঁ যে তেওঁলোকেও যে চাবহি পাৰে নেকি। কৈছে যে মই নাম নকওঁ আৰু মই তেখেতৰ হাজবেণ্ডৰ লগতে আহিছিলোঁ, তেখেতে বহিবলৈ পোৱা নাই, সেইকাৰণে নাটকখন আধা হওঁতেই তেখেতে যাবলৈ বিচাৰিছিলে, কিন্তু আমি নগ'লোঁ, শেষলৈকে চালোঁ। ইয়াৰ পৰাই বুজা যায় অসমীয়া ভাষা নোকোৱা এজনে শেষলৈকে কষ্ট কৰি যেতিয়া নাটকখন চাই গৈছে, নাটকখন যে খুব ভাল হৈছে, নাটকখনে যে দৰ্শকৰ মন জয় কৰিছে, তাৰ পৰাই বুজা যায়। মই খুব
কি বুলি এই নাটকখনৰ লগত খুব ঘনিষ্ঠভাৱে জড়িত নহ'লোঁ যদিও তেখেতৰ সেই শিক্ষাৰ যিখিনি প্ৰতিপুষ্টি বুলি কওঁ আমি প্ৰতিক্ৰিয়া সেইখিনিয়ে কিন্তু মোৰ মনটো এজন নাটক ভাল পোৱা মানুহ হিচাপে বৰ এখন ফুলাই তুলিছিলে খুব ভাল লাগিছিলে যাৰ দাবীদাৰ এতিয়া নেপথ্য বুলি কৈ থকা ব্যক্তিসকলে ল'ব পাৰে শেষত মই আৰু এটা কথা কওঁ যে এই এমাহজোৰা যি আমাৰ যাত্ৰা এই যাত্ৰাত যিসকল জড়িত হৈ থাকিলে সেই জড়িত হৈ থকা যিসকল ব্যক্তিৰ মনৰ যিটো শুদ্ধতা আৰু তেওঁলোকে যিখিনি তাত দিলে শ্ৰম দিলে অৰ্থ দিছে তাৰপিছত তেওঁলোকৰ নিজৰ প্ৰচেষ্টাবিলাক দিছে এই প্ৰচেষ্টাবিলাক খুব ভাল হৈছে প্ৰচেষ্টাখিনিয়ে তেওঁলোকক মানৱীয় যিখিনি দিশ সেইখিনিকে প্ৰতিফলিত কৰিছে আজিৰ তাৰিখত যিটো আমি বহু জেগাত দেখিবলৈ নাপাওঁ শেষত এটা কথাই কওঁ যে আমাৰ প্ৰধান উদ্দেশ্যটো হৈছে ইংৰাজী গ্ৰ' কৰা বুলি কয় যে আমি দিনক দিনে বাঢ়ি যোৱাটোক বুজায় বাঢ়ি যোৱা বা বিকশাই তোলাটো এই দা ধৰা মাধুৰীৰ দিব্যজ্যোতি যুৱ সংঘৰ যোগেদি ইয়াৰ আগতেও নাটক মঞ্চস্থ হৈছে সেই নাটকবিলাকতকৈ এইবাৰৰ নাটকখন বেছি ভাল হৈছে আৰু যে হ'ব লগা নাটকখন আৰু ভাল হ'ব সেই মানসিকতা এই নাটকখনে আমালৈ আনি দিছে সেইকাৰণে মই পুনৰবাৰ সঞ্চালক পৰিচালক তথা এই যুৱ সংঘৰ সকলোকে ধন্যবাদ জনাই ময়ো ইয়াত অংশগ্ৰহণ কৰিবলৈ পোৱাৰ কাৰণে মোক সুবিধা দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ ধন্যবাদ জনাইছোঁ আমাৰ তামুলী ছাৰক ধন্যবাদ জনালোঁ তেখেতে খুব সুন্দৰ অনুভৱ আমাক ব্যক্ত কৰিলে আৰু যি নাটকখনে যেনেধৰণে সমাদৰ লাভ কৰিব লাগিছিল আৰু তেনেধৰণেই সমাদৰ পাইছে বুলি তেখেতৰ বক্তব্যৰ পৰা আমি জানিব পাৰিছোঁ এইবাৰ আমি নেপথ্যৰ কথা কৈ আছোঁ নেপথ্যৰ অন্য এক যাত্ৰাই আৰু নেপথ্যত থকা ব্যক্তিসকলৰ লগত চিনাকি কৰিম বুলি কৈ আমি প্ৰথমতেই পোনপটীয়াকৈ সন্মুখত ভাগত থকা আমাৰ ছাৰক আমি চিনাকি কৰি দিলোঁ লগতে তেখেতৰ বক্তব্য আমি শুনিলোঁ এইবাৰ আমি নেপথ্যত থাকি যিহেতু এটা অনুষ্ঠান চলাই নিয়াত ইমান সকলোৱে কৰিব নোৱাৰে এনে ব্যক্তি আছে তেওঁ গুৰি ধৰিছে তেখেতক আমি চিনাকি কৰি দিব বিচাৰিছোঁ এইখন গাঁৱৰে ব্যক্তি দাদৰা মাদুৰী ব্যক্তি জ্যেষ্ঠ আমাৰ মণিৰাম দাই আমাৰ এই প্ৰথম নাটক আৰম্ভণিৰ পৰা এতিয়া শেষৰ মুহূৰ্তত আজিৰ যি আমাৰ প্ৰীতিভোজ এই প্ৰীতিভোজলৈকে তেখেত উপস্থিত আছে সেয়ে আমি তেখেতৰ পৰা দুষাৰ আমি বক্তব্য বিচাৰিছোঁ আমি কেনেধৰণে আৰু কেনেধৰণৰ উদ্দেশ্য ৰাখি তেখেতে আমাৰ দাদৰা মাদুৰীৰ এই যুৱ সংঘই মানে দিব্যজ্যোতি যুৱ সংঘই পদক্ষেপ লৈছে তাৰ প্ৰতি তেখেতক আমি দুষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ দাদা নমস্কাৰ ফুলপথাৰ মই দাদৰা মাদুৰী সকলো বিষয়ববীয়ালৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে নাটক পৰিচালক সন্মানীয় ব্যক্তি মৃদুল হাজৰিকালৈ কাৰণ আমাৰ ইমান এটা পিছপৰা অঞ্চলত বাস কৰি আমি চিমিল চাপৰি অঞ্চলৰ দাধৰা গাঁৱৰ যুৱকসকলে যি মৃদুল হাজৰিকাৰ দ্বাৰা যিখন নাটক পৰিচালনা কৰিলে তাত আমি অতি সুখী হৈছোঁ আৰু ভৱিষ্যতেও যাতে এনেদৰে তেখেতসকলে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমাৰ ভগৱানৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ ইমানকৈ কৈ ধন্যবাদ জনাইছোঁ মণিৰাম দা যিহেতু আপুনি আমাক যি আশীৰ্বাদ দিছে সেই আশীৰ্বাদ আমি সদায় পাবলৈ আশা কৰোঁ আৰু আমাক আপোনালোকৰ এনেকুৱা ধৰণৰ মন্তব্যই আমাক সাহসো দিয়ে আমি নাট কৰ্মৰ লগত জড়িত হৈ থকাত ধন্যবাদ জনাইছোঁ নেপথ্য অন্য যাত্ৰাৰ যি যাত্ৰা অব্যাহত আছে আমি পুনৰ যাব বিচাৰিছোঁ এই নাটখনৰ আটাইতকৈ নেপথ্য থাকি বিশেষভাৱে মঞ্চ সফল হোৱাত সহযোগিতা কৰা আপোনালোকে হয়তো আচৰিত হ'ব এগৰাকী যিহেতু পুৰুষতকৈ মহিলা কোনো গুণে কম নহয় আগৰণুৱা সেয়ে আমি সেই কথাষাৰ প্ৰতিপন্ন হ'লে নাটকখনৰ মঞ্চৰ আঁৰত থাকি বিশেষভাৱে মঞ্চৰ নিৰ্দেশনাৰ লগতে মঞ্চখন পৰিচালনা কৰিলে এনেগৰাকী যুৱতী নাটক বলীয়া যুৱতী নাটক ভাল পায় নাটক কৰিব নাপায় মঞ্চত পৰিচালনা কৰি থকা সময়তো কান্দিছে আমি জানিব পাৰিছোঁ নিজৰ ব্যক্তিগত কথাত ৰাখি এটা এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে নাটকৰ পৰা আঁতৰি আছিল কিন্তু নাটক কৰাৰ দিনা খুব দুখ লাগিছে বুলি কৈছে অনুভৱ কৰাইছে কিন্তু তথাপিও দায়িত্ব পালন কৰিছে নাটকৰ নেপথ্যত থাকি নাটকখনৰ মঞ্চ সফল কৰাত সহযোগিতা কৰা যুৱতীগৰাকীৰ সৈতে চিনাকি কৰিব বিচাৰিছোঁ আমাৰ এই ভণ্টি অৰ্থাৎ ছাত্ৰী বুলি ক'ব লাগিব নাটক শিকি আছে নাটক কৰে খুব সুন্দৰ নাটক কৰে আমাৰ নামটো শুনিবলৈ পবিত্ৰ যিহেতু ফুলমাই
ফুলৰ লগত জড়িত ফুলমাই দত্তৰ ওচৰলৈ যাব বিচাৰিছোঁ। ফুলমাই কেনেধৰণে এই হয়তো অভিজ্ঞতা ফুলমাই প্ৰথম বুলি আমি জানিব পাৰিছোঁ, যিহেতু এনেধৰণে মঞ্চখন অকলে হয়তো কেতিয়াও লৈ লোৱা নাই যে মই পৰিচালনা কৰিম বুলি। আমি ফুলমাইৰ ওচৰলৈ যাব বিচাৰিছোঁ। পোনপটীয়াকৈ যাম। ফুলমাই দত্ত, নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। আৰু নেপথ্য অন্য এক যাত্ৰাৰ সহযাত্ৰী আমি আচলতে। আৰু এই দিব্যজ্যোতি যুৱ সংঘৰ সৌজন্যত যি নাট মঞ্চস্থ কৰা হ'ল মৰা মানুহৰ ফাঁচি, তাত আচলতে মোক বৰ গধুৰ দায়িত্ব এটা দিছিলে, যিহেতু মই সেইখিনি যোগ্য হোৱা নাই আচলতে। মৃদুলদাই যিহেতু কৈছিলে যে তুমি এনেকৈ দায়িত্ব এটা পালন কৰিব লাগিব, আচলতে তেওঁ যিখিনি বিশ্বাস আছিল মোৰ ওপৰত সেইখিনি বিশ্বাস ৰাখিয়ে মই ইমান এটা ডাঙৰ গধুৰ দায়িত্ব বুলিয়ে কৈছোঁ, যিহেতু মোৰ জীৱনত এইটো প্ৰথম দায়িত্ব। কাৰণ মই নাটক কৰোঁ, আচলতে শিকি আছোঁ নাটক। এতিয়ালৈকে নাটকৰ ইমানখিনিও জনা হোৱাগৈ নাই, তথাপিও যি পাৰিছোঁ শিকি আছোঁ। আৰু এই নাটকখনত আচলতে তেওঁলোকক মই বহুত বেছি দিন লগ পোৱা নাছিলোঁ, কিন্তু যিকেইদিন আহিছিলোঁ তেওঁলোকৰ যি আগ্ৰহ, তেওঁলোকে নজনাটো সুধিব বিচাৰে। মই ইমানখিনি নাজানো, শিকিহে আছোঁ যিহেতু, তথাপিও সোধে যে ফুল বা আমুকটো হৈছেনে, ফুল বা আমুকটো কৰিব পাৰিছোঁনে। যিখিনি পাৰোঁ নিজে সেইটোকে দেখুৱাই দিবলৈ সদায় চেষ্টা কৰিছিলোঁ। আৰু তেওঁলোকৰ নৃত্যখিনিও আচলতে মোৰ বহুত বেছি ভাল লাগিলে। আৰু এইখিনিতে ক'ব লাগিব কৰিঅ'গ্ৰাফাৰ বাবাকানৰ কথা। তেওঁ বহুত ধুনীয়াকৈ সুন্দৰভাৱে নৃত্যখিনি পৰিচালনা কৰিছিলে। আৰু নাটকখনৰ কথাটো ক'বই নালাগে, ফিডবেকখিনি বহুত ভাল আহিছে। মৃদুল দাই ইমানখিনি ইমান এটা ইফালে গ'লেও শুনি পাওঁ যে নাটকখন বহুত বেছি ভাল হ'ল। তেওঁলোকে চবেই কয় যে নাটকখন বহুত বেছি ভাল হ'ল বুলিয়ে কৈছে। আচলতে মইতো সন্মুখৰ পৰা চাব পৰা নাছিলোঁ, কাৰণ মই মঞ্চৰ আঁৰত আছিলোঁ। আৰু কিনো ক'ম, সকলোৰে যিখিনি অপৰিসীম কষ্ট, ত্যাগ, নাটক এখন সহজে, ছাৰে কৈয়ে গ'ল যে নাটক এখন সহজে কেতিয়াও নহয়। আৰু তেওঁলোকৰ বহুত বেছি কষ্ট লাগিব, ত্যাগ লাগিব। সকলো কৰ্মকৰ্তাই যিখিনি তেওঁলোক নেপথ্যত আছিলে আচলতে বহুতখিনি কষ্ট কৰিছে, সেইকাৰণে ইমানখিনি সাফল্য অৰ্জন কৰিব পাৰিছে। আৰু নাটক মই ভাল পাওঁ, আৰু ইমানকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। মই ইমান বিশেষ ক'ব নাজানো। ধন্যবাদ জনাইছোঁ ফুলমাই। মঞ্চৰ আঁৰ কাপোৰ নুঠে। কেতিয়া উঠিব দৰ্শকৰ মাজত আলোচনা। ইমান দেৰি কৰিছে, কিয় দেৰি কৰিছে? হয়তো নেপথ্যত থকা সেই দৰ্পত থকা ব্যক্তিজনে জানে, বা লাইটত থকা ব্যক্তিজনে জানে কিয় দেৰি হৈছে। বাকী বেলেগে কোনেও নাজানে। মঞ্চৰ সন্মুখত বহি থাকি নাটক উপভোগ কৰিবলৈ অহা নাট্যপ্ৰেমী ৰাইজ, সেয়ে আমি এই মঞ্চৰ আঁৰত থাকি যাৰ অনুমতিত, যাৰ ইচ্ছামতেই মঞ্চৰ আঁৰ কাপোৰ উঠে, লাইটৰ পোহৰ জ্বলে, এনে দুজন ব্যক্তিক আমি চিনাকি কৰি দিব বিচাৰিছোঁ, যিহেতু তেওঁলোকে নেপথ্যত থাকি খুব সুন্দৰকৈ পৰিচালনা কৰিলে নাটকৰ এই পোহৰ আৰু আঁৰ কাপোৰ উঠোৱা নমোৱা কৰা ব্যক্তিজন। আমি চিনাকি কৰি দিব বিচাৰিছোঁ। আমাৰ মাজত আছে পংকজ দত্ত। পংকজ দত্তই অকলেই গোটেই আঁৰ কাপোৰৰ কাম কৰিলে। 2খন ড্ৰপ অকলেই তেওঁ চম্ভালি ল'লে। 2খন মঞ্চৰ দ্বৈত মঞ্চত যিহেতু নাটখন মঞ্চস্থ কৰা হৈছিল, দ্বৈত মঞ্চৰ নাট পংকজে কৰিলে। পংকজে অভিনেতা, খুব সুন্দৰ অভিনয় কৰে। নিজৰ ব্যস্ততাৰ কাৰণে পংকজে এইবাৰ অভিনয় নকৰিলে, তথাপিতো দায়িত্ব দিয়াৰ লগে লগে দৌৰি আহি হয় মৃদুল দা মই কৰিম বুলি আহি তেওঁ দায়িত্ব পালন কৰিলে। আৰু তেওঁ দায়িত্ব পালন কৰি কেনে লাগিল? অভিনেতা হিচাপে মঞ্চৰ আঁৰত থাকিলে এবাৰ, কেনেকুৱা লাগিলে? প্ৰথমে মই নেপথ্য অন্য যাত্ৰালৈ ধন্যবাদ জনাইছোঁ। আৰু লগতে যেতিয়া নেকি মই প্ৰথমে আহিছিলোঁ ইয়াত নাটক অভিনয় কৰিম বুলি আহিছিলোঁ, অভিনয় কৰিবলৈ যিহেতু নিজৰ অসুবিধাৰ কাৰণে নোৱাৰিলোঁ। আৰু নাটকলৈ খুব বেছি 3 দিনমান থাকোঁতে যেতিয়া মৃদুল দাই মোক ফোন এটা কৰি ক'লে যে পংকজ তুমি এনেকৈ অলপ সহায় কৰিব লাগিব, মই একেষাৰে কৈছোঁ যে ঠিক আছে হ'ব, কাৰণ মই নাটক ভাল পাওঁ। সেইকাৰণে কৈছোঁ যে আপুনি যিখিনি কৈছে সেইখিনি কৰি দিম, যিমানখিনি পাৰোঁ চেষ্টা কৰিম। আৰু যিমানখিনি পাৰিছোঁ বা নোৱাৰিছোঁ নাজানো, কিন্তু যিখিনি দাদাই কৈছিলে সেইখিনি কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু যিহেতু আমি এইবছৰ এইবাৰ প্ৰথম নেপথ্য হেৰিয়ত আছোঁ, কাৰণ আগতে অভিনয় কৰিছোঁ, শিকি আছোঁ। আৰু ইয়াকে কৈ ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ পংকজ। খুব সুন্দৰ অনুভৱ কৰিছে, যিহেতু এজন অভিনেতাই কেতিয়াবা মঞ্চৰ আঁৰত থাকিবলৈ কিমান অসুবিধা বা নিজকে কেনেধৰণে প্ৰস্তুতি চলাব লাগে, যিসকলে অভিনয় কৰে নিশ্চয় অনুভৱ কৰিব পাৰিব। এইবাৰ আৰু লগতে থকা মঞ্চৰ আঁৰত থাকি যিহেতু
পোহৰ নহ'লে মঞ্চখন ৰঙীন নহ'ব আৰু পোহৰ নহ'লেই মঞ্চৰ অভিনেতাসকলে যিমান সুন্দৰ অভিনয় কৰিলেও ৰাইজে উপভোগ কৰিব নোৱাৰিব। এনে দুজন ব্যক্তি আমাৰ আছে মঞ্চৰ ওপৰত থাকে দুখন চাঙিৰ ওপৰত থাকি তেওঁলোকে লাইটৰ যি পোহৰ নিক্ষেপ কৰে। আমি মানসক আমি মাতিম, চিনাকি কৰি দিব বিচাৰিছোঁ। একচুৱেলি নেপথ্যৰ উদ্দেশ্যই নেপথ্যত থকা ব্যক্তিসকলক চিনাকি কৰি দিয়া। এয়া মানসক পোৱাৰ লগে লগে মানসে দায়িত্ব পালন কৰিছে। এতিয়াই নহয়, আগতেও মানসে পোহৰত আছে আৰু পোহৰত সি মাজৰ চাঙিখনত থাকে আৰু মাজৰ চাঙিখনত থাকি মানসে পোহৰ নিক্ষেপ কৰিলে। আমি ধন্যবাদ জনাইছোঁ মানসক আৰু চিনাকি কৰি দিলোঁ ৰাইজৰ আগত। ভৱিষ্যতেও তোমাৰ পৰা সহযোগিতা পাম, নিশ্চয় পাম। পাব। ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পাছতে আৰু এজন ব্যক্তি পোহৰত থাকি পল্লৱ, আমি পল্লৱক মাতিম। একেবাৰে মোৰ কাষলৈ মাতিছোঁ পল্লৱৰ আৰু এটা চিনাকি আছে, যিহেতু নেপথ্যই প্ৰতিভাক সদায় আগুৱাই নিয়া উদ্দেশ্যৰেই নেপথ্য উন্নয়ন যাত্ৰাৰ এই যাত্ৰা। পল্লৱ লাইটমেন নহয়, নাটকৰ নেপথ্যৰ মানুহ, কিন্তু পল্লৱে ৰাইজৰ জ্ঞাততে জনাইছোঁ পল্লৱে খুব ধুনীয়া কাপোৰ বয়। গামোচা, মেখেলা, ৰিহা যেনেধৰণে লাগে পল্লৱৰ লগত যোগাযোগ কৰিব পাৰিব। পল্লৱৰ খুব এটা ধুনীয়া এটা প্ৰতিভা আছে, যি প্ৰতিভা তেওঁ বৰ্তমান জীৱিকা তাৰ পৰাই জীৱিকা উলিয়াই আছে বুলি ক'ব লাগিব। আৰু পৰৱৰ্তী পৰ্যায়ত আমি পল্লৱক নেপথ্য উন্নয়ন যাত্ৰাই নিশ্চয় লৈ যাম। কেনে অনুভৱ? তুমি আগতেও লাইটত আছা, এইবাৰ কেনে লাগে? ধন্যবাদ জনাইছোঁ। আৰু আমি তিনিজনকে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। নাটক ভাল পাওঁ, নাটক কৰিবলৈ যাওঁ ক'ৰবাত। আৰু ঠিক তেনেদৰে দাধৰা মাধুৰী দ্বীপজ্যোতি যুৱ সংঘৰ নাটক পৰিচালনাৰ বাবে আমন্ত্ৰণ জনালে। আমন্ত্ৰণ জনোৱাৰ সংঘই সিদ্ধান্ত ল'লে, কিন্তু মোক মাতিবলৈ যোৱা মানুহ দুজন আছে ইয়াৰ মাজত। সেইকাৰণে মই মাতিবলৈ যোৱা মানুহ দুজনক, যিকেইজনে গৈ কথা পাতিছিল, তাতে আমাৰ দিলীপ শইকীয়াও আছিল। দিলীপ শইকীয়া বৰ্তমান ইয়াত উপস্থিত নাই, তথাপিতো দুজন ব্যক্তিক লগ পাইছোঁ। সেই দুজন ব্যক্তিক মই আগলৈ আহি চিনাকি দিব বিচাৰিছোঁ। আগলৈ আনি আমাৰ দীপেন বৰুৱা আৰু লগতে যোগেশ এই দুজন ব্যক্তিয়ে গৈ মোক ঘৰলৈ গৈ লগ কৰিছে যে মৃদুলদা, আমি এনেকৈ দিব্যজ্যোতি যুৱ সংঘৰ নাটক কৰিব লৈছোঁ, নাটক এখন আপুনি পৰিচালনা কৰিব। তেওঁলোকে বিশ্বাস কৰে মোক। নাটক তেওঁলোকেও ওচৰা ওচৰিকৈ গাঁও, ৰংপুৰীয়া গাঁৱৰ, তেওঁলোকেও তাতো নাটক কৰে, তাতো আহিছোঁ মই। সেইকাৰণে তেওঁলোকে মোক হয়তো কিবা এটা ভাল পায়, তেওঁলোকে মাতিবলৈ গ'ল, আহিলোঁ। যোগেশে অভিনয় নকৰে, দীপেনেও অভিনয় নকৰে, কিন্তু দুয়োজনে সদায় এনেধৰণৰ দায়িত্ব লৈ থাকে। কেনে লাগিল? আৰু এনে ৰাইজৰ লগত থকা আৰু সদূৰ ভৱিষ্যতে তেনেদৰে লগ পাই থাকিমনে? নিশ্চয়। সকলোকে নমস্কাৰ জনাইছোঁ। মই নাটক কৰি অভিনয় কৰি পোৱা নাই, কিন্তু মই নাটক চাই ভাল পাওঁ। এনেকুৱা কিছুমান কাম, সামাজিক কাম কৰি ভাল পাওঁ। মই নাটকৰ লগত জড়িত, মই 2015 চনৰ পৰাই জড়িত আছোঁ। 15 চনত কাম কৰি মোৰ মৃদুলাৰ লগত বহুত ভাল লাগিলে। নেক্সট আমি 24ত কৰিছিলোঁ, হেৰি আছিলে কাৰাগাৰ নাটক আছিলে, কাৰাগাৰ কৰিও ভাল লাগিলে। এইবাৰ মৰা মানুহৰ ফাঁচি কৰিলোঁ, মৰা মানুহৰ ফাঁচি কৰি বহুত ভাল লাগিলে। নেক্সট আমি আকৌ মনত ভাবিছোঁ মানে আমি নেক্সট আমি আকৌ এখন মানে কৰিম বুলি ভাবিছোঁ জানুৱাৰীত, 17 জানুৱাৰীত অহা বছৰ মানে শিল্পী দিৱসত। ইয়াতকৈও যদি কিবা এটা বেছি ভাল লাগে, ভাল কৰিব পাৰোঁ নেকি, সেইটো কামনা কৰি আছোঁ। তাকে মানে সকলোকে জনাইছোঁ আৰু এই কথাটো যে আমাক সহায় সহযোগ কৰিলে ভাল লাগিব বুলি, সেইটোৱে কৈছোঁ আৰু। ধন্যবাদ জনাইছোঁ। যোগেশৰ খুব হেঁপাহ, যোগেশে নাটক কৰাবই মানে। নিজে অভিনয় মঞ্চত নুঠিলেও যিসকল প্ৰতিভা আছে, প্ৰতিভাসকলক তেওঁলোকৰ যি নাটকৰ নিচাত আসক্তসকলক নিশ্চয় তেওঁলোকে নাটক কৰাব বুলি আমাক কথা দিছে। আৰু ধন্যবাদ জনাইছোঁ। আমি সহযোগিতা নিশ্চয় জনাম। আৰু আটাইতকৈ মঞ্চৰ আঁৰত থাকি আখৰা দিনৰ পৰা ধৰি লগতে আমি আগতেও লগ পাইছোঁ আমাৰ দীপেন বৰুৱা, বিটু বুলি ক'লে বিটুৰ এটা দায়িত্ব আছিল, নায়িকাগৰাকীক অনা নিয়া কৰা দায়িত্বটো উদ্যোগ কৰা তেওঁ জ্যেষ্ঠ হিচাপে তেওঁক দিয়া হৈছিল। নায়িকাগৰাকীক সদায় আনিব লাগে, দূৰ আছিলে ঘৰ, তথাপিতো আহি নাপালে, কেতিয়াবা গাড়ীত আহে, কেতিয়াবা নাপালে, কিন্তু দায়িত্বটো বিটুৰ থাকে। আৰু বিটুৱে এনেধৰণে অনুষ্ঠানৰ লগত বা ৰাইজৰ লগত লাগি থাকে। বিটুৰ অনুভৱ কোৱা? পোনপ্ৰথমে নেপথ্য উন্নয়ন যাত্ৰালৈ নমস্কাৰ জনাইছোঁ। আচলতে কষ্ট কৰিছিলোঁ আমি, কষ্টৰ ফলটো মিঠা শেষত গম পালোঁ। আৰু ৰাইজৰ পৰা যেতিয়া আমি নাটকখন শেষ হৈ যোৱাৰ পিছত শুনিছিলোঁ ভাল হৈছে, তেতিয়া আমাৰ মনত আৰু কাম কৰিবলৈ সাহস প্ৰেৰণা পাওঁ। এনেকৈ কৰি যাম, জীয়াই থকালৈকে যিমান পাৰোঁ সাহসেৰে জীয়াই থাকিম, অসমীয়া ডেকা হিচাপে কৰি যাম। ধন্যবাদ। অসমীয়া ডেকা হিচাপে বুলি কোৱাৰ লগতে মোৰ ক'বলৈ মন গ'ল জয় অসম, নহয় জানো?
নিশ্চয় ধন্যবাদ জনাইছোঁ দুয়োকে আৰু আগলৈ এনেধৰণে আপোনালোকক সুস্বাস্থ্য কৰি ৰাখক আৰু এনেদৰে ৰাইজৰ লগত উঠি অহা প্ৰজন্মসকলক চিনাকি কৰি দিয়াত আপোনালোকো সহযোগিতা আগবঢ়াওক ধন্যবাদ হয়তো ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে কিন্তু ভিডিঅ'টো দীঘলীয়া হ'লেও নাটক ভাল পোৱা মানুহসকলে আৰু নেপথ্য থকা ব্যক্তিসকলে নিশ্চয় নেপথ্য যাত্ৰাক নিশ্চয় সহযোগিতা আগবঢ়াই এই ভিডিঅ'টো শেষলৈকে চাব নিশ্চয় আমি এইবাৰ যাব বিচাৰিছোঁ নেপথ্যৰ নহয় মঞ্চৰ আগত থাকি নায়ক নায়িকাৰ ভূমিকাত দখল কৰা যিটো ল'ৰাই গৌৰৱেৰে কয় মই নাটক কৰিব শিকিছোঁ বা জানিছোঁ ৰাইজে মোক নাটকৰ কাৰণে মোক চিনি পাইছে নাটকৰ কাৰণে মোক মৰম দিছে আৰু আমি নায়ক নায়িকা দুয়োকে সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ দুয়ো আহিব নায়ক নায়িকা আমাৰ নীল তাৰ নামটো একচুৱেলি নীলমণি হাজৰিকা কিন্তু আমি নীল বুলি মাতোঁ সকলোৱে যিহেতু নায়কৰ নামবিলাক অলপ বেলেগ হ'ব লাগে নীল হয় এয়া নীল আৰু আমাৰ পাপৰি চৰিত্ৰত কৰা নান্সি আৰু নীলে খুব সুন্দৰ অভিনয় কৰিলে আৰু দুয়োৰে অনুভৱ বহুত ভাল আমাৰ নান্সি বহুত ধুনীয়া বহুত ভাল এইবাৰ প্ৰথম নাটক আগতে প্ৰথমবাৰ আপোনাৰ পৰা প্ৰথম শিকিছোঁ আৰু বাবাহঁতৰ পৰা প্ৰথম শিকিছোঁ বহুত পৰিকল্পনা আছে নিশ্চয় দুয়োকে আমি ভৱিষ্যত পৰিকল্পনা লগ পাম এই আৰু এটা কথা ক'ব এইখিনিতে দুজন মানুহক মই ধন্যবাদ দিব লাগিব এজন হৈছে গুৰু মৃদুল দা যিজন নোহোৱা হ'লে মই আজি হয়তো অভিনয় শিকিবই নোৱাৰিলোঁ হয় অভিনয় জগতখনত মোক ক খ শিকোৱা মানুহজনে হৈছে মৃদুল দা আৰু 2 নম্বৰত ক'বলৈ গ'লে হ'লে মৃদুল দাক ক'ব লাগিব কাৰণ মোক অভিনয় কৰিবলৈ ফাৰ্ষ্ট মাতি অনা মানুহজন হৈছিলে দুলক চিনি নাপায় যোগেশ কলিতাক চিনি পায় দুলকো চিনাকি কৰি দিব লাগিব নহয় জানো ৰাইজে চিনি পায় কিন্তু আমাৰ নেপথ্য ৰাইজে এই অলপ আগতে আহি অনুষ্ঠানৰ লগত আগধৰি থকা ব্যক্তিজন মানে দুল বুলি কৈছে যে যোগেশ কলিতা দুলাই নীলক মাতি আনিছে বুলি ক'লে ভাল লাগিল বাকী আৰু কোৱা দুল দাকো ধন্যবাদ দিছোঁ আৰু বিশেষকৈ মৃদুল দা আৰু বাবাকণ দুইজনকে ধন্যবাদ দিছোঁ ধন্যবাদ জনাইছোঁ প্ৰতিজনে বক্তব্য ৰখাত এটাই নাম ওলাই আছে বাবাকণ কোন এই বাবাকণ নিশ্চয় তেওঁ নেপথ্যৰে ব্যক্তি বাবাকণ মইনা চিমেণ্ট চাপৰি নৃত্যালয়ৰ নৃত্য পৰিচালক তথা নৃত্য শিক্ষকৰ আমাৰ সৌভাগ্য আমাৰ এই নাটখনিত নৃত্য নিৰ্দেশনা যি নৃত্য কোৰিঅ'গ্ৰাফ কৰিছিল আমাৰ বাবাকণ মইনাক আমি শেষৰ ভাগলৈ তেখেতৰ সৈতে চিনাকি কৰাই দিম কিন্তু নাটকখনৰ মাজত আমি গীত দিছিলোঁ গীতৰ নৃত্য আছিল সেই নৃত্যকেইটাই কিন্তু নাটকখনৰ আৰু ফোনত সহযোগ কৰিছে আৰু তাৰ নেপথ্যৰ মানুহজনে হৈছে বাবাকণ মইনা আৰু বাবাকণ মইনাৰ সৈতে যিসকল শিল্পী যিসকল উঠি অহা প্ৰজন্মই দিব্যজ্যোতি যুৱ সংঘৰ এই কণ মইনাহঁতে এই নৃত্য কৰিছিল তেখেতৰ সৈতে চিনাকি কৰি দিব বিচাৰোঁ তেখেতসকলৰ অনুভৱসমূহ আমি জানিব বিচাৰিছোঁ কেনে লাগিলে এবাৰ ভাল লাগিলে তোমালোকে কোৱা ভাল লাগিলে ভাল লাগিল নিশ্চয় ধন্যবাদ আমি বাবাকণ মইনাক আমি ধন্যবাদ জনাইছোঁ বাবাকণে খুব সুন্দৰকৈ তিনিটা গীতত নৃত্য নাটখনত সংযোজন কৰা হৈছিল নৃত্যকেইটাও ৰাইজে আদৰি লৈছে আৰু বিভিন্ন সামাজিক মাধ্যমত গীতকেইটা ৰেকৰ্ডিং কৰি প্ৰচাৰ কৰা হৈছে প্ৰচাৰতো আমি ৰাইজৰ খুব সুন্দৰ আমি সমাদৰ লাভ কৰিছোঁ ধন্যবাদ নাটকৰ দুটি চৰিত্ৰ এটি পগলা আৰু এটি বেঙা অৰ্থাৎ বিকলাংগ চৰিত্ৰ কৰিছিল এজন অভিনেতাই খুব সুন্দৰ অভিনয় কৰে আমাৰ লগত খুব সৰুৰে পৰা অভিনয়ৰ লগত জড়িত হৈ আছে চিৰঞ্জীৱে খুব সুন্দৰ গীতো গায় আপোনালোকে নেপথ্য যাত্ৰাৰ কিছু ভিডিঅ' আপোনালোকে পাব চিৰঞ্জীৱৰ নেওগৰ গীতৰ আমি দুয়োকে সন্মুখভাগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ৰাজু শইকীয়া আৰু আমাৰ চিৰঞ্জীৱৰ অনুভৱ প্ৰথমবাৰ বোলে এনেধৰণে অপৰা পাঠ কৰিছে বুলি কৈছে এবাৰ প্ৰথম মই এনেকৈ বিকলাংগৰ পাঠ গাইছোঁ আৰু মৃদুলদাই যিমানখিনি শিকাইছিলে সিমানখিনি কৰিব নোৱাৰিলেও তথাপিও মানুহৰ মুখত ভালেই লাগিছিলে
আৰু নাটক বুলি ক'লে বহুত ভাল পাওঁ, সৰুৰ পৰাই কৰি আহিছোঁ আৰু এনেকৈ আগলৈও কৰি যাম বুলি আশা থাকিল। ধন্যবাদ জনাইছোঁ আমি চিৰঞ্জীৱক। আৰু ৰাজুৱে আগতে অভিনয় কৰিছে, সৰুতে এবাৰ কৰিছিলে, কিন্তু এবাৰ খুব সুন্দৰ অভিনয় কৰিলে। দিব্যজ্যোতি যুৱ সংঘৰে আৰু এষাৰ কথা ক'ব লাগিব, যেনেধৰণে আমাৰ নায়কে কৈ গ'ল, দুলদাৰ কথা ক'লে, ঠিক তেনেদৰে ইয়াত দিব্যজ্যোতি যুৱ সংঘৰ নাটক কৰাৰ মূল আঁৰৰ মানুহজন কিন্তু দাবীদাৰজন আমাৰ ৰাজু আছিলে বুলি আমি জানো। তেওঁ খুব জোৰ দিছিল আৰু নাটকখনৰ কাৰণেই তেওঁ বাহিৰত যিহেতু কৰ্মৰত, বাহিৰলৈ যাবলৈও বাদ দি নাটকখন কৰিলে। এটা অনুভৱ কৰোঁ। মই বিশেষ ক'বলগীয়া মই ক'ব নাজানো, তথাপি কৈছোঁ মই সৰুতে এবাৰ অভিনয় কৰিছিলোঁ। অভিনয় কৰক মোৰ ইমান অভ্যাস নাই, কিন্তু মৃদুলাৰ শিকোৱা আৰু মৃদুলাৰ চেষ্টাৰ কাৰণে আজি ৰাইজৰ আগত দুজন মানুহে চিনি পাইছে, ওলাই গ'লেও চিনি পায় যে এয়া আপোনাৰ কাৰণে, মৃদুলাৰ কাৰণে। তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজে ভাল হৈছে বুলি কৈছে। এয়া ৰাইজৰ আশীৰ্বাদ, আগলৈও ৰাইজে আশীৰ্বাদ কৰিব। ধন্যবাদ জনাইছোঁ। নাটকত বোলে মুখ্য চৰিত্ৰ থাকে, লঘু চৰিত্ৰ থাকে। ৰাইজৰ দাবী, যিহেতু মুখ্য চৰিত্ৰত অভিনয় কৰা ব্যক্তিজন খুব ভাল লাগিছিল, কোৰ আছিল, খুব সুন্দৰ কৰিলে, প্ৰতিটো সংলাপে আমাৰ হৃদয় চুই গ'ল, খুব আমাক কন্দুৱালে। এনেধৰণৰ অভিনয় আগবঢ়োৱা আমাৰ অভিনেতা নিতুল নেওৰক আমি আহিবলৈ অনুৰোধ জনাইছোঁ। এটা গধুৰ চৰিত্ৰ তেওঁ ৰূপায়ণ কৰিলে। এইবাৰ তেওঁ এটা বৃদ্ধ চৰিত্ৰ, যিহেতু এজন যুৱক, খুব ধুনীয়া ল'ৰা, বৃদ্ধ চৰিত্ৰ কৰি বৃদ্ধ চৰিত্ৰটো প্ৰথমবাৰ তেওঁৰ অভিজ্ঞতা। যিহেতু মই আগতেও তেওঁ দেখিছোঁ বেলেগ অন্য ধৰণে অভিনয় কৰে, অন্য ধৰণৰ চৰিত্ৰত, কিন্তু এইবাৰ বৃদ্ধ চৰিত্ৰত অভিনয় কৰিছে। এইবাৰ অনুভৱ কেনেকৈ? পোনপ্ৰথমে মই নেপথ্য অন্য এক যাত্ৰাৰ সঞ্চালক মহোদয়লৈ মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু অভিনয় কেনেকুৱা কৰিলোঁ মই নাজানো, কিন্তু ৰাইজে কোৱা মতে, দৰ্শকসকলে কোৱা মতে ভালেই হৈছে বুলি কৈছে। কিন্তু ইয়াৰ ভাল হোৱাৰ আঁৰত বহুত ব্যক্তিৰ জড়িত আছে। তাৰে আমি প্ৰথমে ধন্যবাদ জনাব লাগিব দিব্যজ্যোতি যুৱ সংঘৰ সকলো কৰ্মকৰ্তাক। গতিকে সকলো কৰ্মকৰ্তাৰ কাৰণে মই এটা হাত চাপৰি বিচাৰিছোঁ সকলোৰে পৰা। আৰু দ্বিতীয়তে ধন্যবাদ জনাব লাগিব আমাৰ পৰিচালক মহোদয়, নেপথ্যৰে সঞ্চালক শ্ৰীযুত মৃদুল হাজৰিকা দেৱলৈ আমি এটা হাত চাপৰি বিচাৰিছোঁ, যিসকলৰ কাৰণে মই এজন অভিনেতা হিচাপে এইখন মঞ্চত সুবিধা এটা পালোঁ। কেনেকুৱা কৰিলোঁ নাজানো। সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাৰ নাটকখনিৰ বাবাকণ মইনা ওৰফে মোহনশিলা ইউটিউব চেনেলতে পাব, আমাৰ নেপথ্যটো পাব। আপোনালোকে চাব, কেনেকুৱা পালে আপোনালোকেও জনাব। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ, দিব্যজ্যোতি যুৱ সংঘকো ধন্যবাদ জনাইছোঁ। এইবাৰ আমি চিনাকি কৰি দিব বিচাৰিছোঁ, নেপথ্যত থাকি, এই অনুষ্ঠানভাগীৰ নেপথ্যত থাকি আটাইতকৈ গধুৰ দায়িত্ব পালন কৰি এই দিব্যজ্যোতি যুৱ সংঘৰ যি 35তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ল, তেওঁলোকে পালন কৰিলে প্ৰতিষ্ঠা দিৱসটি। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নাটকখন মঞ্চস্থ কৰাৰ যি তেওঁলোকে হেঁপাহ ৰাখি এই অনুষ্ঠানটি অৰ্থাৎ সাফল্যমণ্ডিত কৰিলে, তাৰ আটাইতকৈ গুৰি গধুৰ দায়িত্ব পালন কৰি অনুষ্ঠানভাগী সফল ৰূপায়ণ কৰিলে। আমি সফল বুলি এইকাৰণে কৈছোঁ, সকলোৰে মুখত হাঁহি, সকলোৰে মুখত এটা তৃপ্তিৰ ভাৱ আমি দেখিবলৈ পাইছোঁ। যিহেতু সকলোৱে নাটকখন কৰি অনুষ্ঠানটোত থাকি খুব নিজকে সুখী অনুভৱ কৰিলে। সেই মঞ্চৰ আঁৰৰ আটাইতকৈ গধুৰ দায়িত্ব পালন কৰা দুইজনক আমি দুয়োকাষে আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ ৰাতুল বৈৰাগী, আমাৰ এজন হিৰো। আমি 2015 চনত ৰাতুলে অভিনয় এটা কৰিছিলে, কিন্তু মঞ্চলৈ নাহিলে। আৰু আমাৰ মইনা, দুইজন বয়সত তুমি ডাঙৰ যদিও ছেক্ৰেটাৰী অৰ্থাৎ সম্পাদকৰ দায়িত্ব পালন কৰিলে, আৰু সৰু যদিও সভাপতিৰ দায়িত্বত থাকিলে। সভাপতি আৰু সম্পাদকেই এই অনুষ্ঠানৰ আটাইতকৈ নায়ক দুজন, এই দুজন নেপথ্যৰ নায়ক। আৰু নেপথ্য অন্য যাত্ৰাৰ এটাই উদ্দেশ্য, নেপথ্যত থকা অৰ্থাৎ নেপথ্যৰ প্ৰতিভা, নেপথ্যত থকা ব্যক্তিসকলক সদায় ৰাইজৰ আগত চিনাকি কৰি দিয়াৰ উদ্দেশ্যেই নেপথ্য অন্য যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু যাত্ৰা এনেধৰণে অব্যাহত থাকিব লাগে, মাথো কেৱল আপোনালোকৰ মৰম আৰু আশীষ। আৰু ৰাতুলে কেনেধৰণৰ অনুভৱ? ভাল লাগিলে, বিশেষ আপুনি বহুতখিনি কষ্ট কৰাৰ কাৰণে মোৰ বহুত ভাল লাগি গৈছিলে আৰু কৰি ভাল পালোঁ। আগত পিছতকো মানে
আগত হৈ গ'লে আমি আৰু কৈ যাবলৈ চেষ্টা কৰিম আৰু বিশেষ তেনেকৈ কথা কোৱা অভ্যাস নাই তেওঁ কৈছোঁ আৰু কাম কৰা মানুহে কথা নকয়, কথা কৰা মানুহে হয়তো কাম নকৰে। তাৰে উদাহৰণ আমাৰ ৰাতুলে কথা কম কয়, কাম কিন্তু বহুত ধুনীয়াকৈ কৰে। আৰু ইয়াৰ আমি এই অনুষ্ঠানত জড়িত থাকি আমি গম পালোঁ ৰাতুলে খুব সুন্দৰ কাম কৰে। আৰু এয়া আমাৰ ছেক্ৰেটাৰী সম্পাদক। নমস্কাৰ। ভাল লাগিলে কামখিনি কৰি। আমাৰ দিব্যজ্যোতি সংঘৰ যিখিনি যুৱক আছিল সকলোৱে সহায় কৰি বহুত মানে ত্যাগ কৰিছে যিখিনি অনুষ্ঠানটো কৰিব। আপুনিতো বহুত ত্যাগেই কৰিছে, যিখিনি আপোনাৰ নিজৰ কাম এৰিও আমাৰ যিখিনি কাম আমাক দিহা পৰামৰ্শ দিছিলে সেইখিনিও বহুত বহুত মৰম থাকিলে আপোনাৰ। কেতিয়াও পাহৰিব নোৱাৰা যিখিনি কাম কৰি দিলে বা নিজৰ বুলি ভাবি পেলাই আহি কৰিলে। আমাৰ গাঁওখনৰ হৈ বা সমাজখনৰ হৈ যেনেকৈ আগৰ বিহু আপুনি কৰে এতিয়াও কৰি আছে, সেইখিনি বহুতেই ভাল লাগিল। ধন্যবাদ জনাইছোঁ। এইবাৰ আমি চিনাকি কৰি দিব বিচাৰিছোঁ নেপথ্যত থাকি ৰাইজক যি আমোদ দিলে, নাটকখনৰ পূৰ্ণাংগ ৰূপ দিয়াত সহযোগিতা আগবঢ়ালে নৃত্যৰ নিৰ্দেশনাৰে বাবাকণ মইনা। বাবাকণ মইনাৰ পৰা জানো আহক আপোনালোকৰ শিশুটিক বা আপোনালোকেও যদি নৃত্য শিকিব বিচাৰে কেনেধৰণে যোগাযোগ কৰিব লাগিব আৰু তেখেতৰ যি নৃত্যালয় সেই নৃত্যালয়খন ক'ত আছে, ক'ত অৱস্থিত তেওঁলোকে জানো। এয়া আমাৰ মাজত বাবাকণ মইনা। খুব সুন্দৰভাৱে তুমি তিনিটাকৈ নৃত্য তুমি নিৰ্দেশনা কৰিলা, নাটকখনৰ এটা পূৰ্ণাংগ ৰূপত সহযোগিতা আগবঢ়ালা। তোমাৰ অনুভৱ কেনেকুৱা? অনুভৱটো বহুত বেছি ভাল। যিহেতু মই এইবাৰ প্ৰথম এনেকৈ ডান্স শিকাইছোঁ আৰু বহুত বেছি মানে ভাল লাগিছে। আৰু যিহেতু দাধৰা মানে গাঁৱৰ গোটেই মানে ৰাইজখিনি বহুত বেছি ভাল লাগিলে, মানে ক'বলৈ যাব লাগিব সকলোখিনি ভাল লাগিছে মানে। আৰু ইমান মোক মৰম দিছে মানে, আৰু বহুত বেছি ভাল লাগিছে মানে। আৰু বিশেষকৈ আপোনাকো ধন্যবাদ দিব লাগিব, যিহেতু আপুনি ফোন কৰি ল'বলৈ কৈছে বাবাকণ তুমি থাকিব লাগিব, গোটেই ডান্সখিনি শিকাই দিব লাগিব। সেই দেখি মই একদম মৃদুলদাৰ এটা কথাতে মানে আহি গ'লোঁ। বহুত বেছি ভাল লাগিছে আৰু বিশেষকৈ ভাল লাগিছে মানে। আৰু ইহঁতে বহুত কষ্ট কৰিছে, মই যেনেকৈ শিকাইছোঁ আৰু তেনেকৈ শিকিছে। আৰু একেবাৰে নজনা ল'ৰা কিন্তু এইবাৰ বহুত কষ্ট কৰি নাচিছে আৰু বহুত পাৰিছে মানে, বহুত বেছি ভাল লাগিছে। আৰু বিশেষকৈ কি ক'ম, আৰু আপোনালোকে যদি এটা কথা কৈ দিয়া ৰাইজক, যিহেতু তেওঁলোকৰ যিসকলে নৃত্য যিসকলে চাইছে চিমেণ্ট চাপৰি অঞ্চলৰে ধৰক বেলেগৰ হয়তো ভিডিঅ'টো বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে চাব, বিভিন্ন প্ৰান্তৰ মানুহে এই আমাৰ ভিডিঅ'টো চাব, যিহেতু উপভোগ কৰিব। তথাপিতো চিমেণ্ট চাপৰি অঞ্চলৰ যিসকলে এই নিজৰ শিশুটিক যদি নৃত্যৰ শিকাব বিচাৰে তেখেতে ক'ত যোগাযোগ কৰিলে কেনেধৰণে তোমাৰ বিদ্যালয়খন যি নৃত্যালয় আছে ক'ত অৱস্থিত তাকে ৰাইজৰ আগত জনাব। হয়, মোৰ স্কুলখনৰ নাম হয় নৃত্যালয় ডান্স একাডেমি, চিমেণ্ট চাপৰি কলেজ ৰোডতে আছে। তাত ধুনীয়াকৈ এখন ডাঙৰকৈ পোষ্টাৰ লগাই থোৱা আছে আৰু পোষ্টাৰখনতে মোৰ নাম্বাৰ দিয়া আছে। আৰু ইভাগেও নহ'লে মই এই ভিডিঅ'টোৰ জৰিয়তে মই ডেছক্ৰিপশ্যনত নাম্বাৰটো দি দিম, ধুনীয়াকৈ পাই যাব তাত। আৰু আপোনালোকে কণ্টেক্ট কৰিলেও আৰু যেনেকুৱা ধৰণৰ নৃত্য শিকিম বুলি ক'লেও আপোনালোকে পাৰিব। ধন্যবাদ জনাইছোঁ। বাবাকণে কথাষাৰ কওঁতে কিন্তু এজন ল'ৰাৰ নাম ল'ব লাগিব, নামটো জুবিন বৰ্তমান চিমেণ্ট চাপৰিত নাই, বাহিৰত থাকে। জুবিনৰ কাৰণে কিন্তু এটা আমি এইকাৰণে ক'লে জুবিনৰ কাৰণে এটা হাত চাপৰি দিব লাগে দেই চবে। কথা ভাবিছিলোঁ জুবিনৰ খুব সুন্দৰ এটা ল'ৰা, খুব ধুনীয়া এটা ল'ৰা। আপোনালোকে এই নাটকৰ ভিডিঅ'সমূহ চালে দেখিব, খুব সুন্দৰ ধুনীয়া দেখিয়ে তাক কৈছোঁ তই নৃত্য কৰিব পাৰিবি নাই, ডেন্স কৰিব পাৰিবি নাই, নাচিব পাৰিবি নাই। সি একাষাৰে নাচিম বুলি কোৱাৰ লগে লগে মই বাবাকণলৈ ফোন কৰিছোঁ যে ল'ৰা ছোৱালী দুয়োটাই থাকিব নৃত্যত, আমি নৃত্যটো কৰাত ভাল লাগিব সেই বুলি কৈ আমি সেইকাৰণে মই এই জুবিনৰ নামটো ল'ব বিচাৰিলোঁ। ধন্যবাদ জনাইছোঁ জুবিন আৰু বাবাকণক ধন্যবাদ জনাইছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ। আৰু নেপথ্য অন্য যাত্ৰাৰ সমূহ দৰ্শকক আমি ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে এই প্ৰতিভাসমূহক আপোনালোকৰ ৰাইজৰ আগত চিনাকি কৰি দিয়া আপোনালোকৰ দায়িত্ব আছে। সেইটোকে আপোনালোকে এই পেজতে হওক বা ইউটিউব চেনেলৰ পৰা আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, যিহেতু আপোনালোকৰ এই নেপথ্য মানুহসকলক, নেপথ্যৰ ব্যক্তিসকলক আপোনালোকে ৰাইজৰ আগত চিনাকি কৰা আপোনালোকে। ধন্যবাদ।